হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ ঘৰত যাব ওলাইছোঁ, মানে আম্মাহঁতৰ ঘৰত যাম। তাত গৈ কি কৰোঁ আপোনালোকক দেখাই আছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থকা শেষলৈ। গধূলিয়ে হ'ল আৰু ফাইনেলি গাইজ আহি পালোঁ। এইটো মোৰেই আৰু এতিয়া চাহ খাই আছোঁ। মোবাইল পঢ়া পাতি নাই আৰু আমাৰ ৰিহানে টিউচন কৰি আছে। ৰিহান পঢ়ি আছা? নানীহঁতৰ তাত আহিছোঁ। এইকেইটা নানী বহি আছে, বাপৰে টিভি চাই আছে। এইটো নানা আৰু এয়া পাপা আদা নহৰু বটি আছে। আৰু ইফালে আম্মা আঞ্জা বনাই আছে। কি বনাবি ইয়াতে? হাঁহৰ মাংস। আৰু গাইজ এইখিনি হাঁহৰ মাংস বহাই দিলে মাই। আৰু এতিয়া আমাৰ ভাইটি আঞ্জা বনাই আছে, আমাক হেল্প কৰি দি আছে। আৰু এইখিনি মুৰ্গী মাংস আমাৰ সৌৰ আব্বাৰ কাৰণে লৈ যাম, মানে হাঁহৰ মাংস নাখায় সেইকাৰণে। আৰু আমাৰ এইকেইটা ইয়াতে বহি আছে। এইটো আমাৰ ভাইটি ডাঙৰ চেলফি। আৰু আমাৰ এওঁ ইমান লাজ গাইজ, কেমেৰাটো থাম বুলি সেইফালে বহি আছে। আৰু এবাৰ মামাহঁতৰ ঘৰৰ পৰা আহোঁ, যিহেতু ওচৰতে ঘৰ। আৰু মামাহঁতৰ ঘৰত আহিলোঁ, ওচৰতে ঘৰ। নানীহঁত বহি আছে, টিভি চাই আছে। নানী, মামা, নানা চব আচৰিত হৈছে। আৰু এয়া আমি টিভি চাই আছোঁ এতিয়া গোটেই। আৰু ইয়াত চাহ তাহ নাখালোঁ, তাত খাই আহিছোঁ, খাব মন নাই। এতিয়া আৰু ঘৰত যাম। আৰু এতিয়া আহিলোঁ মামাহঁতৰ পৰা, এতিয়া ভাত খাওঁ। আৰু গাইজ এতিয়া ভাতকেইটা খাই লওঁ, খাই লৈ সোনকাল যাওঁ ঘৰত।
আৰু ঘৰত যাব ওলাইছোঁ। আম্মা এইফালে আহ। যাওঁ। আৰু গাইজ এতিয়া আমি ঘৰ আহি পালোঁ। হাত ভৰি ধুই ল'লোঁ, এতিয়া শুম আৰু। তেনেহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আন এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া গুড নাইট গাইজ, আন এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।